পানী বনাইছেনে আপোনালোকে? মই কি আনিলোগে চাওকচোন। এয়া সৰু সৰু ওলকবি টাবত যে ৰুই থৈছিলোঁ তাৰে শেহতীয়াকৈ ওলকবি এনেকৈ কেইটামান আছেগে বোলো লৈ আনোচোন। মাংস অকণমান আছে, মাংসৰ লগত মিলাই খাম। আপোনালোকে কোনে কোনে মাংসৰ লগত ওলকবি দি খাই ভাল পায়? এয়া চাওকচোন, নিজে কৰি খোৱা মজাই বেলেগ, হয়নে নহয়? ভাত ৰেডি হৈ গ'ল। এয়া ওলকবি যে আনিছিলোঁ, ওলকবি লগত মাংস বনাইছোঁ আৰু এইফালে ৰঙালাও আলুগুটি ভাজি, আমৰ আচাৰ, এয়া দাইল। এতিয়া খাই চাওঁচোন কেনেকুৱা লাগে। প্ৰথমতে মই ওলকবি দিয়া মাংস লগতে ভাতটো খাই চাওঁ। শেষে হৈছিলে জানেনে? আজি বিলাহী ছিঙিবলৈ যাওঁতে পটককৈ চকুত পৰিলে, ছিঙিয়ে আনোচোন মাংসত দি দিম। আপোনালোকে কোনে কোনে ওলকবি দি খাই ভাল পায়? কিন্তু সদায় ভাল নালাগে দেই, বহুদিনৰ মূৰত খাই ভাল লাগে। এতিয়া আজি কেনেকুৱা লাগেনো চাওঁচোন। বহুত টেষ্টি হৈছে কিন্তু দেই। ৰঙালাওটো বহুত মিঠা। খাই লওঁ দেই ভাতটো।